स्टाइल ना सा क्या स्टाइल वाह অ' হ'ল ভালকৈ খোজকাঢ়াচোন কি নে ইমান লৰপট কৰি আছা অ' স্বৰ্গীয়াৰী বাইদেউ ক'ত যায় অ' শৰ্মা দা আহিলে মিষ্টাৰ ভালনে ভাল ঘৰত ভাল মিষ্টাৰো ভাল আপোনাৰ মিছেছ আৰু ছোৱালীজনী ভালনে অঁ এই অকণমান ওলাই যাওঁ এই মানে স্কুলৰ বস্তু অকণমান লাগে তাকে অঁ পিছে আপোনাক এটা কথা সুধোকে আছিলোঁ সুধিব পাৰোঁ না কথা কি কথানো কওকচোন মানে এই আপুনি ইমান ষ্টাইল কিয় কৰে হে Oh no! মই ষ্টাইল কিয় কৰোঁ আচ্ছা আপুনি মোৰ এটা কথা কওক মই ষ্টাইল কৰিছোঁ আপোনাৰ কিবা প্ৰব্লেম হৈছে নেকি নে আপোনাৰ কিবা ক্ষতি হৈছে শুনক মিষ্টাৰ শৰ্মা মই নিজে চাকৰি কৰোঁ নিজে পইচা ইনকাম কৰোঁ আৰু নিজে ইনকাম কৰা পইচাৰে মই কছমেটিক্স কিনো লিপষ্টিক কিনো কাজল কিনো আইলাইনাৰ কিনো আৰু মই ঘঁহোঁ তাতে আপোনাৰ কিবা ক্ষতি হৈছে নেকি নহয় মানে নাই হোৱা তেন্তে আপোনাৰ ইমান মাইণ্ডত কেলৈ লাগিছে আৰু আপুনি চাই থাকে নেকি কোনে মেকআপ কৰিছে কোনে মেকআপ কৰা নাই কোনে ষ্টাইল কৰিছে কোনে ষ্টাইল কৰা নাই মই এগৰাকী ইণ্ডিপেণ্ডেণ্ট মহিলা আৰু মই এনেকৈ সাজি কাচি ভাল পাওঁ তাতে আপোনাৰ কিবা প্ৰব্লেম সকলো ছোৱালীয়ে সাজি কাচি ভাল পায় সকলো ছোৱালীয়ে ধুনীয়া কিন্তু আৰু নিজকে শুৱনি দেখিবলৈ নিজকে নিজে কনফিডেণ্ট পাবলৈ অলপ সাজি কাচে তাতে আপোনাৰ কিবা প্ৰব্লেম পিছে আৰু এটা কথা সাজি কাচিলে সকলো ধুনীয়া হৈ নাযায় বাৰু বান্দৰী সুন্দৰী হৈ নাযায় যেনেকৈ আপোনাৰ ৱাইফে যদি ষ্টাইল কৰে ভাল দেখিব জানো Snoop Dogg! ব'লা মাইনা